নমস্কাৰ বন্ধু বান্ধৱীসকল বাবুল টিপছ আসাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল APSC CEE ৰিক্ৰুটমেণ্ট 2023 আজিৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গৈছে। বন্ধু বান্ধৱীসকল আপোনালোকক অলপ জনাই দিওঁ যে ইয়াত টোটেল কিমান পোষ্ট আছে। বন্ধু বান্ধৱীসকল টোটেল পোষ্ট হৈছে 913টা। কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভৰ 475টা, OBC MOBC 240টা, SC 58, STP 98, STS 42, PWBD 35। বন্ধু বান্ধৱীসকল সাৰ্ভিস ৱাইজ ভেকেঞ্চি হৈছে আসাম সিভিল সাৰ্ভিস 86টা পোষ্ট আছে, আসাম পুলিচ সাৰ্ভিস 65 পোষ্ট, সুপ্ৰিটেণ্ডেণ্ট অফ টেক্স 8টা পোষ্ট, সুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ 1টা পোষ্ট, ডিষ্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ 1টা পোষ্ট, লেবাৰ অফিচাৰ 3টা পোষ্ট, আসাম ফাইনেন্স সার্ভিস 20টা পোস্ট আছে, এডমিনিস্ট্রেটিভ অফিসার মাইনরিটিস ডেভেলপ বোর্ড 1টা পোস্ট আছে, কম্পারেটিভ এডুকেশন অফিসার 1টা পোস্ট। বন্ধু বান্ধৱীসকল এইটো আপোনালোকে চাই ল'ব, বহুত দিয়া আছে। ইনস্পেক্টৰ অফ লেবাৰ 4টা পোস্ট, ইনস্পেক্টৰ অফ টেক্স 26 পোস্ট, ইনস্পেক্টৰ অফ এক্সাইজ 21 পোস্ট। বন্ধু বান্ধৱীসকল বহুতো পোস্ট আছে ইয়াত। আপোনালোকক অলপ জনাই দিওঁ যে এজ লিমিট হৈছে 21 বছৰৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, মানে 38 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে এইটো ধৰা হ'ব 1 জানুৱাৰী 2022 লৈকে ধৰা হৈছে বয়সটো। এজ ৰিলেক্সেশ্যন দিয়া আছে ST SC 5 ইয়াৰ্ছ, OBC MOBC 3 ইয়াৰ্ছ, PWBD 10 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল EWS 297.20 rupees, ST SC 197.20 rupees, OBC MOBC 197.20 rupees, BPL category 47.20 rupees, PWBD 47.20 rupees, women candidate only 47.20 rupees দিব লাগিব। বন্ধু বান্ধৱীসকল আজিৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গৈছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশ্যনৰ 10 ফেব্ৰুৱাৰী 2023 5 PM আৰু লাষ্ট পে'মেণ্ট প্ৰেছক্ৰাইব ফিজ হৈছে 12 ফেব্ৰুৱাৰী 2023 5 PM। বন্ধু বান্ধৱীসকল আজিৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গ'ল। বন্ধু বান্ধৱীসকল আপোনালোকে এইটো চাই ল'ব পাৰে। ওপৰত আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডেণ্ডাম ন'টিছ, APSC CEE চিলেবাছ। আপোনালোকে ইয়াতে সকলো পাই যাব। APSC CEE কুৱেশ্যন পেপাৰ, অনলাইন এপ্লিকেশ্যন গাইড, এডভাৰটাইজমেণ্ট ডিটেইলছ। বন্ধু বান্ধৱীসকল ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।